Hi. Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আকৌ এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ ভিডিও মানে বৰ বিশেষ একো নহয় বাৰু যেহেতু বৰ্তমান মই ঘৰতে আছো গতিকে ঘৰতে ইটো সিটো কৰি থকা ভিডিও বা কি কৰি থাকো সেয়া আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে ভিডিওটো চাই থাকিব এতিয়া চাহ কাপ ধুনীয়াকৈ বনাই লওঁ চাহ কাপ খাই লওঁ তাৰপাছত A few moments later. এয়া মই ভাজি বনাই আছো যোৱা ৰাতি মই আৰু মানুহজনে ভাত নাখালো সেইবাবে আমাৰ ভাতখিনি থৈ দিয়া আছিল ভাবিলো আজি পইতা ভাতকে খাওঁ তাৰ বাবে মই ৰেডি কৰি আছো এতিয়া প্ৰায় 12টা মানে বাজিল ভোকো লাগিছে আপোনালোকে পইতা ভাত খায়নে বাৰু আজি মোৰ পইতা ভাতত আছে কঁঠাল গুটি পিটিকা ডিম অমলেট ভাতকেৰেলা ভাজি বেঙেনা পিটিকা ৰঙালাও পিটিকা পিটিকা 8 hours later. এতিয়া বাজিলে 8টা আমি আহিছো টাউনলৈ মানে ল্যাপটপ এটা কিনিবলৈ আগৰ ল্যাপটপটো অকনমান দিগদাৰ দিছে সেইবাবে ভাবিলো অকনমান ভাল এটাকে লৈ লওঁ নাই ইউজ নকৰিব একচুয়ালি কি হয় ইয়াৰে ডাষ্ট কিবোৰ্ডত সোমায় আপুনি যিমান পূৰ্ণ হ'ব ইয়াত ডাষ্ট ওলাব ফাইনেলি ল্যাপটপটো লোৱা হৈ গ'ল এতিয়া যাব লাগে বলক এতিয়া প্ৰায় 9:30 মানে হ'ল ভাবিলো আজি বাহিৰতে ডিনাৰ কৰো আমি এতিয়া ডিভাইন ডাইনিঙত খাবলৈ আহিছো মানুহজনে ফেনৰ হাৱা বিচাৰি ফুৰিছে ৰ'ব আমাৰ খানা আহি গ'ল ডিভাইন ডাইনিঙত খাই বহুতেই বেছি ভাল পাওঁ আমি ইয়াতে আমি প্ৰায় খাবলৈ আহোঁ আমি আজি অৰ্ডাৰ কৰিছিলোঁ লোকেল চিকেন থালি আৰু ডাক থালি তেতিয়াহ'লে আমি খাই লওঁ দেই তাৰপাছত আকৌ লগ পাই আছোঁ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ আহি আছোঁ এতিয়া 10:30 মান হ'ল মানুহ নায়েই ৰাস্তাত যিহেতু বৰষুণ দিছিল অলপ আগতে বাৰু আজি ভিডিঅ'টো ইমানতেই সামৰিছোঁ দেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব